প্লাষ্টিকৰ চকীবোৰ যে এবছৰ দুবছৰমান ভালে থাকে আৰু তাৰপিছতে কেনেকুৱা কালাৰ আহি যায় ন ধুলেও চাফা নহয় ধুলেও মানে ব্ৰাছ দি মাৰি দিলে সেই ব্ৰাছৰ দাগটোৱে বেছি লেতেৰাহে লগায় এয়া অনলাইনতে অৰ্ডাৰ দিলোঁ ৱালপেপাৰ দি লৈ তাক ধুনীয়াকৈ কাটি কাটি লগাই আছোঁ আৰু কোনোবা ডোখৰত আকৌ সৰু টুকুৰা লাগে নহয় সৰু টুকুৰা কাটিব লাগে বৰ কষ্ট ৰাতিপুৱা কামখিনি কৰিয়ে এবাৰ ধৰোঁ তাৰপিছত আকৌ সন্ধিয়ালৈকে এবাৰ ধৰোঁ এনেকৈ দুদিন লাগিছে দুখন আজি ক্লিয়াৰ হৈ গ'ল আৰু কালি সিদিনা এখন কৰিলোঁ তাৰপিছত আজি এখন কৰিলোঁ খং উঠি যায়গৈ একদম কাটি থাকোঁতে মিলাব নোৱাৰি টুকুৰাবিলাক আকৌ চিকুটি থাকিলে মানে হাতৰ নখবিলাক বিষাই যায় এই যে আঠাটো এৰুৱাবৰ কাৰণে চিকুটি থাকিব লাগে ন একেবাৰে হাত বিষাই যায়গৈ তাৰপিছত আজি ফাইনেলি আৰু হৈ গ'ল ভাল লাগিছেনে বাৰু জনাবচোন মানুহে কৰোঁ বুলি ক'লে কি নোৱাৰে কিন্তু আকৌ সহজো নহয় দেই বিৰাট কষ্ট যোৱা বছৰ আলমাৰি কেইটামান কৰিছিলোঁ যে দেখুৱাইছিলোঁ নহয় বিচনা এখনো যে কৰিছিলোঁ ভিডিঅ' দিছিলোঁ বাৰু এয়া যোৱা বছৰ কৰাকেইটা এইকেইটা মোক হ'লে কামত বল নোৱাৰে দেই কোনেও মুখো চোকা হাতো চোকা ভাল লাগিছেনে নাই ক'ব দেই এইটো গডৰেজটোও কৰি দিলোঁ